হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ ভালে চাগে। মোক যেন আপোনালোকে এনেকৈ মৰম চেনেহ দি যায়। কিবা যদি ভুল হয় ক্ষমা কৰি দিব। আজি মই বৌহঁতৰ ঘৰত যাম। বৌহঁতৰ ঘৰত আপোনালোকৰ ফুলৰ কালেকশ্যন দেখামগৈ। আৰু মই বৌ ছোৱালীজনীৰ লগত মেগী চেলেঞ্জ কৰিম। তাকে আপোনালোকে চাই যাব আৰু ৰেচিপিটো দি দিম। আপোনালোকক মই বৌহঁতৰ ফুলৰ কালেকশ্যন দেখাম দেই, চাই থাকিব। এইয়া এইফালে কিন্তু এইবোৰ এতিয়া বৰষুণ দি পৰিছে যে এইকাৰণে কিবা মৰহি গৈছে। আৰু এইফালে ইমান ধুনীয়াকৈ ফুলি আছে, দেখিছেনে? ইমান ধুনীয়া লাগিছে। এতিয়া আমি মেগী বনাব লৈছোঁ। প্ৰথমতে এইখিনি মেগীখিনি বইল কৰি লৈছোঁ। তাৰপিছত এইপিনে পিঁয়াজ তেল দি বিলাহী এটা দি ভাজি আছোঁ। বাজিকিলে খাই কিন্তু বহুত টেষ্টটো লাগিলে। বনাইছিলোঁ যে ধুনীয়া লাগিলে সঁচাকৈ। ইয়া মই কিন্তু হাৰিলোঁ। এতিয়া মই পানিছমেণ্ট দিম। পানিছমেণ্টটো কি হ'ব গম পাইছা নাই? গান এটা গাব লাগিব। গান গাব লাগিব। আগতে সৰুতে আমি বিহু হুঁচৰি মাৰোঁতো, তেতিয়া আৰু গাইছিলোঁ। এনেই অলপ গুণগুণাই দিছোঁ আৰু। বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগতে ধেমালি কৰোঁ। হ'বনে? মই জিকিলোঁ, পইচা পাই গ'লোঁ। কিন্তু মই গানো গালোঁ আৰু মোক পূৰা 50 টকা ল'বও তাই মানে। মই 100 টকা পাই গ'লোঁ।
চিঞৰি আছে দেখিছে 50,000 দে বুলি আকৌ মেগী খাওঁ আমি আকৌ চেলেঞ্জ কৰিম